সেইখিনি কামনা কৰিছোঁ অহাবাৰ যদি মোক নিমন্ত্ৰণ জনায় মই আহি ইয়াতে দেখিব লাগিব এটা ষ্টেজ পূৰা ভৰ্তি হ'ব লাগিব মহিলাসকলৰ কাৰণে হ'ব নিশ্চয় হ'ব তো যাওক মই এই চেগতে দাদাৰ পৰা অনুমতি লৈ দুষাৰ ক'ব বিচাৰিছোঁ অলপ আগতে হৈ যোৱা যিটো নৃত্য আমি চালোঁ কেনেকুৱা পালে মোৰ এটা কথা সৰুকৈ মনত পৰি গ'ল চাই থাকোঁতে আমাৰ মহাপুৰুষ শংকৰদেৱে হাতী মাৰি ভৈৰৱত ভৰাইছিলে কি গুণমালাখন ঠিক তেনেকৈ কম সময়ত সমগ্ৰ অসমৰ বহুতখিনি কৃষ্টি সংস্কৃতি বা আমাৰ জাতি জনজাতীয় নৃত্য কম সময়ত হাতী মাৰি ভৈৰৱত ভৰোৱা নিচিনাকৈ আমাক প্ৰদৰ্শন কৰালে এতিয়া আমাৰ দুজনৰ ফালৰ পৰা এটা হাত চাপৰি হৈ যোৱা নৃত্যটোৰ কাৰণে সকলোৱে ধন্যবাদ তো এই চেগত আমি আকৌ মঞ্চত আমন্ত্ৰণ জনাইছোঁ ঠাকুৰকুছি কাৰ্বি কৃষ্টি দল তাৰপিছত সাজু থাকিব চন্দ্ৰপুৰ আঞ্চলিক বিহু হুঁচৰি দল